মানুহে এনেই ঘৰত বহি সোফাত বহি হোটেলত বহি কথা পাতে প্ৰমোশ্যন কৰে মই এইবিলাক মানুহ ভাল পাওঁ এওঁলোকে বহুত কষ্ট কৰে মই এতিয়া এখন বিশেষ বজাৰত উপস্থিত আছোঁ পাচলিৰ বজাৰ আৰু বজাৰত গ্ৰাহকৰ যথেষ্ট ভিৰ কিন্তু এইবাৰ আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এজন বিশেষ বিক্ৰেতাৰ ৰূপত এইবাৰ দেখিবলৈ পোৱা গৈছে আপোনালোকৰ মৰমৰ আপোনালোকৰ চিনাকি শিল্পী জুবিন গাৰ্গক জুবিন দা কেতিয়াৰ পৰা চব্জি দোকান দিয়া হ'ল আপুনি চব্জি দোকান মই এনেও দিছোঁ বৃন্দাবন ছুপাৰ মাৰ্টত কিন্তু ইয়াত মই বিক্ৰী কৰিবলৈ অহা নাই আচলতে কিনিবলৈ আহিছোঁ আৰু এওঁলোক মোৰ চিনাকি চব ওচৰতে থাকোঁ মই সদায় ইয়াৰ পৰা বজাৰ কৰোঁ সেইকাৰণে মাজে মাজে মন কৰি ইয়াত বহোঁ আজিও বহিছোঁ আৰু মোৰ শ্বুটিং আছে ফ্ৰণ্টতে জ্যোতি চিত্ৰপট আছে NKTVৰে এটা অনুষ্ঠান কৰি আছোঁ আমি মায়াবিনী ৰাতিৰ বুকুত চ' সকলোৱে চাব অকণমান বেলেগ ধৰণৰ অনুষ্ঠান সেইকাৰণে ট্ৰিটমেণ্টবিলাক বেলেগ কৰিছোঁ মানুহে এনেই ঘৰত বহি সোফাত বহি হোটেলত বহি কথা পাতে প্ৰমোশ্যন কৰে মই এইবিলাক মানুহ ভাল পাওঁ এওঁলোকে বহুত কষ্ট কৰে কষ্ট কৰি চলি আছে আমি খুৱাই আছোঁ তেওঁলোকে আমাক খুৱাই আছে চ' তেওঁলোকক প্ৰমোট কৰাটোৱে আমাৰ উদ্দেশ্য হ'ব লাগে আৰু মায়াবিনী ৰাতিৰ বুকুত তাত তেনেকুৱা বহুত কথা কৈছোঁ এনেকুৱা অতিথিক মাতিছোঁ এনেকুৱা বন্ধুক মাতিছোঁ অতিথি বুলি নকওঁ বেছিভাগ বন্ধু মাতিছোঁ যিসকলে মোৰ লগত 30 বছৰ কাম কৰিছে মোৰ লগত আছে মোক জানে গতিকে মায়াবিনী ৰাতিৰ বুকুত এটা বিশেষ অনুষ্ঠান হ'ব অনন্য অনুষ্ঠান NKTVৰ নতুন চেনেল কিন্তু এটা সুন্দৰ এটা প্ৰগ্ৰেছিভ আইডিয়া লৈ পেলাই এটা নতুন পদক্ষেপ লৈছে চ' সকলোৱে চাব মায়াবিনী ৰাতিৰ বুকুত মই আহি আছোঁ অতি সোনকালে আপোনালোকৰ মাজলৈ থেংক ইউ এণ্ড লাভ ইউ নতুন ৰূপত অনন্য ৰূপত আৰু ব্যতিক্ৰমী ৰূপত জুবিন গাৰ্গক আপোনালোকে দেখিবলৈ পাব অনুষ্ঠানটোত আঁত ধৰিছে আৰু জুবিন গাৰ্গক কাষৰ পৰা লগ পোৱা বহু লোকক আপোনালোকে লগ পাব আৰু বহু নজনা কথা জানিব পাৰিব এই অনুষ্ঠানটোত